নমস্কাৰ, মই আজি আছোঁ থিয়েটাৰ দেশৰ গেমিঙত। ত' আজি মোৰ লগত আছে এয়া মুভি কৰা এটা। পোনপ্ৰথমতে আপোনাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। ত' যিবিলাকে মই আপোনাক ভালদৰে চিনি পাইছে তেওঁলোকে আপুনি আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম মুহিৰ বৰা, নগাঁৱত ঘৰ। মোবাইল থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ আজি প্ৰায় 15-20 বছৰমানৰ পৰা। তেনেকৈ গতানুগতিকভাৱে ৰাইজৰ মৰম পাই পেলাই আগবাঢ়ি গৈ আছোঁ। এইবছৰ দুৰ্গাপুৰ থিয়েটাৰত আছোঁ। আমাৰ তিনিখন নাটক খুবেই সুন্দৰ হৈছে। অভিজিত ভট্টাচাৰ্যদেৱৰ মাজৰাতি মমতাজ, তাৰপিছত চম্পকৰ্মাৰ ব্ৰহ্মাস্ত্ৰ আৰু প্ৰশান্ত মেনৰ ৰুদ্ৰক্ৰিয়া, তিনিওখনে সুকীয়া সুকীয়া টেষ্টৰ নাটক। আৰু আমি যিমানবিলাক এতিয়ালৈকে পেণ্ডেল কৰি আহিছোঁ, সকলো পেণ্ডেলতে আমাৰ তিনিখন নাটকৰ সঁহাৰি ৰাইজৰ যথেষ্ট পাই আহি আছে। আপুনি এই ভ্ৰাম্যমাণ জগতৰ লগত প্ৰায় কিমান বছৰ জড়িত হৈছে? প্ৰায় 20 বছৰে হ'ল। আপোনাৰ এই ভ্ৰাম্যমাণ জগতৰ প্ৰথম নাটখনৰ নাম? মই প্ৰথম থিয়েটাৰ আছিলে মোৰ ভাগ্যদেৱী থিয়েটাৰ। এইবছৰ বিজু ফুকন ডাঙৰীয়া আছিলে, বিজুদা আছিলে, তাৰপিছত মৃদুলদা আছিলে, মৃদুলদা, তাৰপিছত অৰুণ বৰা আছিলে, গিৰিজা শৰ্মা, তেনেকৈ নাটক আছিলে ফাৰ্ষ্ট ইয়েৰৰ অৱতাৰ সিঙৰ আছিলে অগ্নি, তাৰপিছত সেৱত বৰুৱা ছাৰৰ আছিলে লাচ্ছা হবৰ লাজ, আৰু এখন আছিলে পিতাপুত্ৰখন আছিলে। তেতিয়া 4খন নাটক আছিলে, আৰু এখন কি আছিলে পাহৰিলোঁ নহয় ফাৰ্ষ্ট ইয়েৰৰ কথা। আপুনি সৰুৰ পৰা ভাবিছিলনে যে মই অভিনয় জগতৰ লগত জড়িত হ'ম? মানে কি সৰুৰ পৰা ভবা ঠিক নাই, সৰুৰ পৰা মনে যিটো কৈছিলে সেইটোকে কৰি আহি আছিলে। তাৰপিছত মেজিক কৰিলোঁ, স্পৰ্টছতো ভাল হেৰি এটা আছিলে, স্পৰ্টছ কৰি আছিলোঁ। তেনেকৈ আগবাঢ়ি গৈ মোৰ ভাল বন্ধু দুজন লগ পাইছিলোঁ মোৰ ঘৰৰ ওচৰৰে, তেওঁলোকে মিউজিক কৰে। সিহঁতে ক'লে মিউজিক কৰি নাহিবি, তেনেকৈ গৈ পেলাই মিউজিক কৰিলোঁ। মিউজিক কৰি থাকোঁতে সেই নাটকৰ ৰিহাৰ্চল কৰোঁ, নাটক চাওঁ, তেতিয়া চাই পেলাই তেনেকৈ মানে কি আৰু নাটকৰ প্ৰতি আগ্ৰহটো বাঢ়িলে। তেনেকৈ 1 কম্পিটিশ্যন কৰিলোঁ। মোৰ দাদা এজন আছিলে মুন বৰা বুলি, তেওঁৰ মানে কি বহুত জোৰ কৰিলে যে তই কৰ পাৰিবি। ঠিক আছে, শিকাই কৰি দিলে চাম আৰু তেনেকৈ কি হয়। তেনেকেই কৰিলোঁ, 1 কৰিলোঁ। তাত সৰু সুৰাকৈ 2-এটা হেৰি পালোঁ, ছেকেণ্ড বেষ্ট এক্টৰ পালোঁ, তাৰপিছত বেষ্ট এক্টৰ পালোঁ। তেনেকৈ আহি কমাত ভাগ্যদেৱী থিয়েটাৰত সোমাই পেলাই আজি এতিয়া ৰুদ্ৰাক্ষ থিয়েটাৰত অভিনয় কৰি আছোঁ। বৰদৈচিলা, ভাগ্যদেৱী, শকুন্তলা, চিত্ৰলেখা, ইতিহাস, আটাইকেইখন থিয়েটাৰতে অভিনয় কৰিছোঁ। আৰু অহা বছৰ আকৌ ইতিহাস থিয়েটাৰতে চুক্তিবদ্ধ হৈছোঁ। আপুনি যেতিয়া কলেজত পঢ়ি আছিল, সেই কলেজীয়া দিনত আপুনি নাটক কৰিছিল নে কলেজত? কলেজত নাটক কৰিছিলোঁ। আমি গল্ডেন জুবলি পাইছিলোঁ, আমি কামপুৰ হাই ছেকেণ্ডেৰী। তেতিয়া আমি গল্ডেন জুবলিত আমি আচলতে প্ৰগ্ৰাম এটা কৰিছিলোঁ বেলেগ। তাৰপিছত প্ৰগ্ৰামটো চেঞ্জ কৰাৰ পিছত আমি হেৰি কৰিলোঁ, আমি এখন 30 মিনিটৰ এখন নাটক এখন কৰিম বুলি মানে হেৰি কৰিলোঁ। আৰু তেতিয়া হ'ল কি আমি ৰিহাৰ্চেলটো পূৰা কৰিলোঁ, কিন্তু আমাৰ মুখস্থ কাৰণ আছিলে। তাৰমানে ইমান ইণ্টাৰেষ্টেড নাছিলে, তথাপিতো কৰিম বুলি আৰু আগবাঢ়িছিলে যে নাটক এখন কৰিম আমি 30 মিনিটত। কৰিম, ৰিহাৰ্চেল কৰি আছোঁ। যিদিনা নাটকখন কৰিম আমি, সেইদিনাটো স্ক্ৰিপ্টটো কাৰো হাতত নাইকিয়া হ'ল। ক'ত থাকিল, কি হ'ল, স্ক্ৰিপ্টটো নাইকিয়া হ'ল, আমি এতিয়া নাটকখন কৰিব নোৱাৰিলোঁ। তেতিয়া আমি কি কৰিলোঁ, আমি এটা অকণমান বেলেগ হেৰি কৰি পেলাই 1 ঘণ্টামানৰ ভিতৰতে হেৰি কৰি পেলাই ৰিহাৰ্চেল কৰি পেলাই নাটকখন কৰিব নোৱাৰিলোঁ। আৰু কিবা বলীয়া পৃথিৱী নে কি আছিলে নামটো পাহৰিছোঁ। আৰু তেনেকৈ এতিয়া সেই জিকিৰটোকে আমি কৰি পেলাই আমাৰ সেই টাইমটো আমি হেৰি কৰিলোঁ। আৰু তেনেকৈ আহি পেলাই মই নগাঁও কলেজত আহি আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতে নগাঁও কলেজত তেতিয়া আমি ইণ্টাৰ কলেজ হৈছিলে। সেই ইণ্টাৰ কলেজত তেতিয়া আমি হেৰি কৰিছিলোঁ। মই তেতিয়া কামপুৰ হাই ছেকেণ্ডেৰী মই কামপুৰ হাই ছেকেণ্ডেৰীত আছিলোঁ, কামপুৰ কলেজৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ 1 সেই তেতিয়া আহি পেলাই মই নগাঁও কলেজত যেতিয়া আমাৰ নগাঁও অল কলেজবিলাকৰ হৈ পেলাই কৰিছিলে, তেতিয়া মই তাত আহি পেলাই কৰোঁতে মই তেতিয়া বেষ্ট এক্টৰ পাইছিলোঁ।
আৰু হয়তো সেইটোৱে মোৰ টাৰ্ণিং পইণ্ট হ'ল মানে কি তাত তেতিয়া নগাঁৱত তেতিয়া মই বিক্ৰমক পাইছিলোঁ, বিক্ৰম হাজৰিকা, প্ৰয়াত বিক্ৰম হাজৰিকা, ভাস্কৰ বৰা আছিলে। তাৰপিছত আমি ৰাজভূঞাক পাইছিলোঁ, ৰাজভূঞা তেতিয়া ডাইৰেকশ্যন কৰে, এক্টিঙো কৰে। সেই তেনেকৈ সেই টিমটো লগ পালোঁ। আমাৰ গুৰু আছিলে চবৰে অজিত বৰঠাকুৰ। সেইজন আমাৰ নগাঁৱৰ প্ৰায়খিনি আৰ্টিষ্টৰ তেওঁৰে গুৰু আৰু অজিত বৰঠাকুৰ। তেখেত এতিয়া এক্সপায়াৰ্ড হ'ল। সেই তেখেতে আমাক বেছিক হেৰিখিনি আমাক দিছিলে। আৰু মোবাইল থিয়েটাৰত আহি মই প্ৰথম আহি লগ পাইছিলোঁ আমাৰ প্ৰয়াত প্ৰাণজিৎ দাস। তেখেতে মানে কি গোটেই মোবাইল থিয়েটাৰৰ বিষয়ে, মঞ্চখনৰ বিষয়ে, কেনেকৈ ক'ৰ পৰা ডাইলগ ক'লে ক'ত কেনেকৈ পাৰি, কেনেকৈ কৰিলে ডাইলগটো শুনিব, কি কৰিব, এই গোটেই নলেজখিনি একদম তেওঁ হাতত ধৰি ধৰি হ'লেও শিকাইছিলে। সেই তেতিয়া মানে কি আৰু তেখেতে সেইখিনি বস্তু লৈ পেলাই আগবাঢ়ি তাৰপিছত চম্পক দাক পালোঁ, চম্পক দাৰ পৰা কিছু শিকিলোঁ, ভৱেশ দাক পালোঁ। সেই তেনেকৈ গোটেই হেৰি মানুহখিনিক লগ পালোঁ। তাৰ পৰা আৰু তেনেকৈ শিকি আছোঁ আৰু এতিয়া। আপুনি যিদিনা ক'লে প্ৰথম আপুনি ভাগ্যদেৱী থিয়েটাৰৰ পৰা থিয়েটাৰ এটা আপোনাৰ ষ্টাৰ্ট হৈছে, সেই ভাগ্যদেৱী থিয়েটাৰৰ লগত আপুনি কেনেদৰে জড়িত হ'ল? সেইখন থিয়েটাৰত মই মানে কি মোৰ এজন কামপুৰৰ শ্ৰদ্ধাৰ গগন বৰুৱা, তেখেত আছিলে মিউজিচিয়ান। তেখেতে ৰিদীপ দাহঁতৰ লগত বজাইছিলে, প্ৰাণজিৎ দাহঁতৰ লগত খুব ভাল একেলগৰে আছিলে। আৰু এই তেখেতৰ ঘৰলৈ প্ৰাণজিৎ দা মানে প্ৰায় যায়, আমাৰ তাত পেণ্ডেল হ'লে তেখেতৰ ঘৰলৈ যায়। মই মানে তেখেতক ক'লোঁ যে মোৰ থিয়েটাৰত যাবলৈ মন আছিলে, কিবা এটা সুবিধা কৰি দিবচোন। তেতিয়া মোক প্ৰাণজিৎ দাক মই লগ কৰাই দিলে গগন দাই। প্ৰাণজিৎ দাই কি কৰিলে, তেতিয়া ভাগ্যদেৱীৰ মেইন প্ৰযোজক আছিলে শৰৎ মজুমদাৰ, তেখেতক লগ পাইছিলোঁ। তেখেতেও মানে কি মই এনেকুৱাকৈ সোমালোঁ যে মই মিউজিকতো যিহেতু মোৰ অকণমান হাত আছিলে, মিউজিক কৰিছিলোঁ তেতিয়া। মিউজিক কৰি থাকিলে তেওঁ ভাবিলে হয় ল'ৰাটো আনো, হয় মিউজিকত হ'ব, নহয় নাটকত হ'ব, পাৰে যদি আৰু নাটকত কৰিব নোৱাৰিলে আৰু মিউজিকতে কৰিব। তেনেকৈ বুলিয়ে মই ভাগ্যদেৱীত সোমাই যেনিবা 4খন নাটকতে তেতিয়া 4টা বিভিন্ন কেৰেক্টাৰ পাইছিলোঁ আৰু ফাৰ্ষ্ট ইয়েৰ। আপুনি যেতিয়া সেই বছৰ প্ৰথম একদম য'ত ধৰ পেণ্ডেল আছিলে আৰু যিদিনা ধৰ প্ৰথম আপোনাৰ নাট আছিলে মঞ্চৰ, সেইদিনাখনে ধৰ প্ৰগ্ৰেম আছিলে আপোনালোকৰ, সেইদিনাখনে সেই মঞ্চৰ উঠি আগনোটাত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল মানে? মঞ্চত এতিয়াও এতিয়াতো আমি আৰম্ভ কৰি আছোঁ নহয়, এতিয়া আমাৰ এতিয়া ছিজনটো শেষ হ'ব। আকৌ অহা বছৰলৈ আমি যেতিয়া আৰম্ভ কৰিম, ৰিহাৰ্চেলৰ পৰা আৰম্ভ কৰি যেতিয়া আমি অপেনিং শ্ব' কৰিম, অপেনিং শ্ব'ৰ দিনা আমাৰ এতিয়াও হাত ভৰি কঁপি থাকে। যিহেতু আমি ৰাইজৰ আগত প্ৰথম কৰিম, হয়নে? ৰাইজৰ আগত প্ৰথম কৰিমতো, তেতিয়া সকলো আৰ্টিষ্টৰে অকণমান কিবা এটা হেৰি মানে কি অকণমান ভয়তো থাকিবই ন, কাৰণ পাব্লিকতকৈ ডাঙৰটো একো নহয়। ৰাইজে কেনে পায়, কি পায়, নাটকখন ভাল পায় নে নাপায়, মোৰ চৰিত্ৰটো গ্ৰহণ কৰিব পাৰিছে নে নাই, কৰিব নে নকৰে, সেই তেনেকুৱা বহুত চিন্তা চৰ্চা কৰি পেলাই মানে কি অপেনিং শ্ব'টো কৰিব পাৰিলে তাৰপিছত আৰু পিছৰ দিনালৈ অকণমান কনফিডেন্সটো বাঢ়ে আৰু। আপুনিতো টিভি পৰ্দাতো কৰিছে আৰু এই নাটকতো কৰিছে, ত' আপোনাৰ এই দুটা বেলেগ বেলেগ অনুভৱ, ত' আপুনি এই দুটাৰ ভিতৰত কোনটোত মানে বেছি ভাল পায়? আমি বেচিকেলি আমিতো থিয়েটাৰৰ মানে কি মঞ্চৰ মানুহ, মঞ্চৰ পৰাই আহিছোঁ নহয়, ত' আমি মঞ্চতে আমাৰ বেছি ভাল লাগে। চিৰিয়েলতো আৰু কি আৰু কাটিং কৰোঁতে বহুত সুবিধা, চিৰিয়েল চিনেমা হওক, মঞ্চৰ নিচিনা এবাৰতে হেৰি হ'ব নোৱাৰে আৰু। মঞ্চত এবাৰ যিটো ওলাই মুখেৰে আৰু সেইটো ৰিটাৰ্ণ নহয়, কিন্তু আমি চিনেমাত সেইবিলাক হেৰি কৰিব পাৰোঁ, সৰু সৰুকৈ ল'ব পাৰোঁ। দীঘলীয়া ডাইলগ হ'লে আমি কাটি কাটি ল'ব নোৱাৰোঁ। ইয়াততো আমি যিমান দুটা পাতৰ ডাইলগ হ'লেও আমি মুখস্থ কৰি সেইখিনি কৰিবই লাগিব, ইয়াত আৰু কাটাৰ কোনো চান্স নাথাকে। ডিফাৰেঞ্চটো সেইখিনি আৰু তাত বহুত বেছি এটা হেৰি নহয়, কিন্তু কষ্টটো চবৰে, কাৰণ আৰু হেৰি কাম কৰিছোঁ যদিও বহুত বেছি তেনেকৈ কাম কৰা নাই। চিটি কৰিছোঁ অলপ, চিনেমা কেইখনমানতো অকণমানকৈ চৰিত্ৰ কৰিছিলোঁ। আমাৰ দাপৰ পুতেক আছিলে, তাৰপিছত মই প্ৰথম কৰিছিলোঁ ডাক চিনেমাখন, এটা সৰু চৰিত্ৰ এটা যতীন বৰাৰ লগত আছিলে, যতীন বৰাৰ বন্ধু আছিলে, চনটো পাহৰিলোঁ কিন্তু দেই। সেই ডাক চিনেমাখন প্ৰথম কৰিছিলোঁ, তাৰপিছতে এনেকৈ হেৰি কৰিলোঁ, বাকৰ পুতেক কৰিলোঁ, তাৰপিছত ৰোড কৰিলোঁ, তাৰপিছত আৰু এখন চিনেমা মই কৰিছিলোঁ বাহৰ দাৰ লগত। চিনেমাখন ৰিলিজ নহ'ল, চন্দু বুলি এটা কেৰেক্টাৰ আছিলে, মোৰ বৰ চৰিত্ৰটো কৰি খুব ভাল লাগিছিলে, কিন্তু কাৰণটো কি গম নাপালোঁ আৰু চিনেমাখন কি কাৰণে হেৰি নহ'ল। তাৰপিছত আৰু চিৰিয়েল কৰিলোঁ, বহুতখিনি বেহৰবাৰী কৰিলোঁ, ভাড়াঘৰ কৰিলোঁ, ৰাধিকা কৰিলোঁ, তেনেকৈ কৰি আছোঁ আৰু।
দাদা আপুনি নাটকত বহুত বেলেগ বেলেগ মানে চৰিত্ৰবোৰ লয়, তো তাৰ ভিতৰত আপোনাৰ এই ভাল লগা চৰিত্ৰ কেনেকুৱা বাৰু? ভিলেন, হিৰো? আপোনাৰ নিগেটিভ ৰোলে মই বেছি কৰোঁ, নিগেটিভ ৰোল কৰি মই বেছি ভাল পাওঁ। কিন্তু মোৰ ভাগত আজিকালি কমেডি কেৰেক্টাৰো পৰে, কমেডি কৰি মই বেয়া নাপাওঁ, ভাল পাওঁ। আমি এখন নাটকত মোৰ এই বছৰ কমেডি ৰোল এটা আছে, মাজত চব দৰ্শকেও ভাল বুলিয়ে কৈছে। যেতিয়া দৰ্শকে যেতিয়া ভাল পাব, কৰিবলৈ মন যায়। দৰ্শকখিনি আমাৰ কাৰণে মেইন, তেওঁলোকে বিচাৰি থকাৰ কাৰণে আমি আছো, তেখেতসকলে নিবিচাৰিলে আমি এনেকুৱাই চৰিত্ৰ কৰি ভাল পাওঁ মুঠতে, আৰু ভাল চৰিত্ৰ হলে কৰিবলৈ ভাল লাগে। আৰু আপোনাৰ এই তিনিখন নাটকত তিনিটা চৰিত্ৰ, এই তিনিটা চৰিত্ৰৰ ভিতৰত আপুনি যিকোনো এটা ডাইলগ কৈ দিব। কি বুলি ক'ম এতিয়া, দুখন নাটকটো হেৰিয়ে হৈ গ'ল ন। আচ্ছা, মই হেৰিৰে এটা ডাইলগ কওঁ, আমাৰ ৰুদ্ৰপ্ৰিয়া নাটকখনত। ৰুদ্ৰপ্ৰিয়াত মই আমাৰ গুঞ্জনৰ অন্যান্য চৰিত্ৰৰ এটা চিন আছিলে, তাতে মই এটা ডাইলগ কৈছিলোঁ। আজিৰ দিনতো মোবাইল ফোন নথকা দৰিদ্ৰ মহাদেৱ থাক, এনেকে আশা পালি বহি যায়। কিন্তু চাবি, বিয়া আহি পোৱাৰ আগতে এই উত্তাল নৈখনে তোৰ এই ভৰিৰ তলৰ মাটিখিনি যাতে সহায় কৰে। আৰু শুন, ৰুদ্ৰ আৰু প্ৰিয়াৰ মিলন কেতিয়াও সম্ভৱ, ই অসম্ভৱ। দাদা, এই যিবিলাকে ধৰ নতুনকে অভিনয় জগতৰ লগত জড়িত হ'ম বুলি ভাবি আছে, তেওঁলোকক আপুনি কি ক'ব? চবকে আগবাঢ়ি আহিব দিছো, কাৰণ আজিকালি অভিনয় ক্ষেত্ৰখন বহুত বিশাল হৈ গ'ল। বিভিন্ন হেৰিৰ পৰা ওলাই আহিব পাৰি। যদি কাৰোবাৰ টেলেণ্ট থাকে, তাক কোনো আজিকালি ৰখাব নোৱাৰে। সাধাৰণ তুমি এটা ভিডিঅ' ক্লিপ দি পেলাই যদি তুমি সেইটো হেৰি কৰি ভাইৰেল হৈ যায়, তেতিয়াহ'লে তুমি আগতে যেনেকে আমাৰ CD TD বিলাক আছিলে, তাৰ পৰা বহুত নতুন নতুন হিৰো হিৰইন জন্ম হৈছিলে। বহুত CD বিলাক যেতিয়া আছিলে, এতিয়াতো নিজে চব কৰিব পাৰি নহয়। আৰু যাৰ প্ৰতিভা আছে, তেওঁলোকে যিকোনো প্ৰকাৰে এতিয়া ওলাই আহে, তেওঁলোকে প্লেটফৰ্মখন পাবই, সেইটো সঁচা কথা। আৰু মোবাইল থিয়েটাৰলৈ ধৰি লওক আহিবলৈ হলে, মোবাইল থিয়েটাৰ আজিকালি বহুত হেৰি আছে, কাৰণ প্ৰতিখন থিয়েটাৰে নতুন নতুন শিল্পীসকলক স্থান দিয়ে, জেগা দিয়ে। দুজন তিনিজনকৈ হলেও প্ৰতিখন থিয়েটাৰে নতুন নতুন ল'ৰা ধৰি থাকে। একেলগেতো আৰু 20টা ল'ৰা এখন থিয়েটাৰত ল'ব নোৱাৰে। দুজন তিনিজনকে যেনেকে লৈ থাকে প্ৰতিখন থিয়েটাৰে, আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিলে নিশ্চয় পাবই, যদি প্ৰতিভা থাকে আৰু যদি কৰিব পাৰে, যদি একাগ্ৰতা থাকে, যদি শিকাৰ ইচ্ছা থাকে, জনাৰ ইচ্ছা থাকে, আগবাঢ়ি যোৱাৰ যেতিয়া এটা লক্ষ্য থাকে, তেতিয়াহ'লে চাকচেছ হ'ব। দাদা, আপোনাৰ আকৌ এতিয়া নতুন চিনেমাত অভিনয় কৰিবলৈ ইচ্ছা আছে? নহয়, এতিয়া থিয়েটাৰত থাকিলে এইবিলাক কাম কৰিব নোৱাৰো আমি। তথাপিতো থিয়েটাৰৰ পৰা যোৱাৰ পিছত বিহু চিহু খাই কৰি আমি এপ্ৰিলত ঘৰ পাওঁতো। বিহু চিহু খোৱাৰ পিছত আৰু আকৌ আহোঁ, চিৰিয়েলৰ কিছু কাম কৰোঁ, দুখন চিৰিয়েল কৰোঁ, ৱেব চিৰিজ কৰিছোঁ, যোৱা বছৰো কৰিছোঁ কিবাকিবি। যোৱা বছৰ খুব কম কাম কৰিলোঁ, ঘৰতে থাকিলোঁ, ভাল লাগিছিলে। বহুত বছৰৰ পৰা ঘৰখন পাইছিলোঁতো। নেক্সট ইয়াৰ কিন্তু কাম কৰিম। মানে যিহেতু মেক্সিমাম চিনেমা কাম হৈ আছে, চিনেমাবিলাক আমি কৰিবলৈ সময়টো আমাৰ নিমিলে, কাৰণ চিনেমা এখন এসপ্তাহত 10 দিনত শেষ নহয়তো। এমাহ, 2 মাহ, 3 মাহ লাগি যায়। আমাৰ হাতত খালি 1 মাহ 1.5 মাহ সময় পাওঁ। সেইখিনি সময়ত আমি চিৰিয়েলখিনিয়ে আমি অলপ কৰিলে ভাল লাগে, আৰু দৰ্শকখিনিও ভাল। দাদা, আপোনাৰ ধন্যবাদ। তো আপোনাৰ যে এই বহুমূলীয়া সময়খিনি মোক দিলে তাৰ বাবে ধন্যবাদ। তো মোৰ এই চেনেলৰ জৰিয়তে আপুনি মোৰ দৰ্শকসকলক কিবা ক'ব নেকি? নিশ্চয় নিশ্চয়, আপোনালোকেও, ভাইটি তোমাৰ নামটো মই মৃন্ময় চেনেল খুলিছে নতুনকে, আপোনালোকেও চাওক, ভাল ভাল আপডেট তেওঁলোকে দি থাকে। আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, তেওঁ যাতে আগবাঢ়ি যাওক। আপোনালোকৰ সহায় সহযোগিতা অকণমান আশীৰ্বাদ কৰিব।